ইয়াত দেখিছেনে বিচনাখন উলিয়াব লৈছোঁ পূৰা দিৱানৰ ভিতৰত পলস এইখিনি উলিয়ালোঁ পলস হৈ আছে এইটো ওপৰলৈকে পলস হৈ আছিলে এই পলসখিনি উলিয়াৰ পাছতহে মানে অলপ পাতল হ'ব উলিয়াবলৈ ভাল হ'ব কেনেকুৱা অৱস্থা কৰি দিছে দেখিছেনে এয়া প্ৰিন্সি যোনদিনা পানী হৈছিলে মানে এই তাইকে মানে বাপেকে কান্ধত তুলি উলিয়াইছিলে আৰু সিহঁতৰ মাক দেউতাকহঁতো আৰু আজি প্ৰিন্সিক আমাৰ ঘৰত আছিলেগৈ মানে ঘৰৰ পৰা তাইক লৈ আহিছোঁ আজি ইয়াৰ ভিতৰলৈ দেখুৱাবলৈ ঘৰখন প্ৰিন্সিক এই প্ৰিন্সি কোৱা প্ৰিন্সি কোৱা এই প্ৰিন্সি মন মাৰি আছে তাই ঘৰখন দেখি দেখিছেনে তহঁতে ইফালে যা খেলি দিবি দেই মই এইফালে বালু তুলি এইটো নাই থা বাল এইটো উঠিবলৈ বাকী থাকিলে এতিয়া তই ইয়ালৈ আহিব পাৰিবি টানিম নে ঠেলিম মই দাঙি দাঙি টান তেতিয়া ভাল বোকাখিনি তলত লাগি গৈছে সেইকাৰণে গধুৰ হৈছে এনেহে লাগি আছে এখন চুচুৱাই দিবি ৰ'ব বাঁহকেইডাল লগাই দিছোঁ আমি পাৰিম নে নেকি মানে ধৰিবলৈ সুবিধা নাই নে চিলি পাৰিছে যে তলত সুবিধা নাই তেনে সেই বিচনাখনৰ ওপৰত তুলিব পাৰিলে বিচনাখন বাচি যাব মাটিত থৈ দিলে এখন পচি যাব খোৱা চোৱা পানী মাৰি ধুই দিবি ইয়ালৈ মুকলি ইয়াত মই এইটো ৰুমটো চফা কৰিছোঁহে আকৌ ইয়াত ধৰ ইয়াত ঘূৰাই দিবি দেই এখোপ এখোপকৈ নিবি একেচতে নোৱাৰ